Hello everyone and welcome back to our YouTube channel. So আজি মই এটা বিশেষ ভিডিও আপোনালোকৰ আগত শেয়াৰ কৰিব বিচাৰো। ভিডিওটি হৈছে মোৰ বেষ্টিৰ বিয়া। তো আজি আছে আমাৰ মেহেন্দি ৰসম। সো মেহেন্দিৰ কাৰণে সকলো প্ৰিপাৰেচন কৰা হৈ গৈছে। ডেকোৰেশনৰ পৰা আদি কৰি আৰু অলপ দেৰি পাছতে ফটোগ্ৰাফাৰৰ পৰা মেহেন্দি বালি আহি কেনে মেহেন্দি আঁকিব আৰু so without delay let's get start the video. So আমি সকলোৱে জানো বিয়াৰ আগত বহুতো পূজা পাৰ্বণ কিবা কিবি হয়। সো আজিও এখন পূজা আছিল, তো তাই পূজাত বহিছে বাৰু। আফটাৰ পূজা তাৰমানে মেহেন্দিৰ ৰসম ষ্টাৰ্ট কৰা হ'ব। তো তেতিয়ালৈ আপোনালোকে আমাৰ ভিডিঅ'টি কমপ্লিটলি চাই থাকক, কেনেকুৱা ধৰণৰ কি আছে নাই। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই মানে বিয়াখন কমপ্লিট আপোনালোকৰ আগত মানে দেখাব বিচাৰিছোঁ। চ' সকলো ৰেডি হৈ আছে আৰু আজি মেহেন্দি বুলি স্পেচিয়েলি এনে সৰু সুৰাকৈ কিবা অলপমান খানা এটা হ'ব আৰু বিশেষ একো নাই, কিন্তু লগত মেহেন্দিটো মেইন। মেহেন্দি আঁকাত সকলোৱে বিজি আছোঁ আমি। তাৰপিছত ফটোশ্বুটো হ'ব। তো সেইটো কাৰণে যিমান জলদি পাৰে বেলি দুবাৰ আগতে মেহেন্দি আঁকি কমপ্লিট কৰিব দিছে ফটোগ্ৰাফাৰে। আৰু সেইমতে মেহেন্দি কমপ্লিট হৈছেগৈ প্ৰায়। বাকী আমি লোকেশ্যন ৱাইজ ফটোজ ক্লিক কৰিম আৰু। চ' এয়া আউটডোৰ শ্বুটো ষ্টাৰ্ট হৈ গ'ল। তাই শ্বুট কৰি আছে আৰু ফটোগ্ৰাফাৰকেইটা বহুত ভালে হয়, ধুনীয়াকৈ গাইড কৰিছে। আৰু এতিয়া আমি এটা ইভেণ্ট য'ত মানে চেৰেমনি হয় তাৰ লোকেশ্যনলৈকে গৈছোঁ, তাতো যাই মানে ফটোজ ক্লিক কৰিব। আৰু বিয়াৰ যুঁজা চলি আছে পূৰা আৰু কমপ্লিটলি দেখিয়ে আছে আপোনালোকে। তো এখন বিয়া বুলি ক'লে সকলোৱে জানে বিয়াৰ প্ৰস্তুতি কেনেকৈ চলে, খোৱা বোৱাৰ পৰা আদি কৰি সাজ পোছাকলৈকে গোটেইখিনি চবৰে এটা এক্সাইটমেণ্ট থাকে যেনেকুৱা। তো সেইখিনিয়ে আৰু। ইয়াৰ মাজতে আপোনালোকৰ ওচৰত এটা ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিব বিচাৰোঁ। এইটো হৈছে আপোনাৰ NK ইভেণ্টছ হল ঢেকীয়াজুলি হৰি মন্দিৰৰ লগতে আছে। আৰু ইয়াত আপোনালোকে যিকোনো ফাংচন যেনেকৈ মেৰেজৰ পৰা আৰু কিছুমান ফাংচনৰ মানে এৰেঞ্জ কৰিব পাৰিব। খুবেই ধুনীয়া হয় ডেক'ৰেশ্যনছ। খালি আপোনালোকৰ কেনেকুৱা লাগিছে মোক এবাৰ কমেণ্ট কৰি জনাবচোন। চ' গুড মৰ্ণিং গাইজ। আজি হৈছে চেৰেমনি কইনাৰ। তো তাৰে আগত হ'ব হালধি। তো মেহেন্দি লগাই কেনে মই ৰেডি। এয়া মই হালধি ড্ৰেছ পিন্ধি লৈছোঁ। চ' এতিয়া ব'লক হালধিলৈকে যাওঁ। কইনা আহিবতো অকণমান দেৰি হ'ব, এটা ৰিচুৱেল চলি আছে। চ' আমি অলপ আগতে আহি কেনে অলপ হালধিৰ অলপ ৰেডি কৰি আছোঁ, থালি চালিবিলাক। খন্তেক পিছতে আৰম্ভ হ'বই যিহেতু। डालने के बाद होली खेलेगा। तू फोन गल जा। এয়া চাওক আজিকালি দিনৰ কইনা, হালধি ৰসম বাদ মেক ফটো মেইন এনেকুৱা। মানে আমিও কৰোঁ বাৰু যেনিবা, জাষ্ট ফৰ কিডিং। মানে হালধিৰ আগত মানে ফটোশ্বুট চলি আছে, ভিডিঅ'গ্ৰাফাৰে ভিডিঅ' লৈয়ে আছে, ফটো লৈয়ে আছে। নাজানো আৰু হালধি টাইমতে ৰসম হয়নে নহয়। আয়ো কইনাৰ হাঁহি। চ' পেণ্ডেলৰ ডেক'ৰেশ্যনৰ লগত কমপ্লিটলি ফটোশ্বুট কইনাৰ চলি আছে, যিহেতু আমিও লগতে উঠিলোঁ আৰু মানে টুটা ফুটা মানে প'জ দি মেলি ফটোগ্ৰাফাৰটোৱে উঠালে আৰু যেন তেন। তাৰপিছত আৰু কি কৰিম আৰু ফটো উঠিব লাগে যিহেতু বিয়া হয় আৰু। তো আপোনালোকেও উঠেই চাগে। চ' ফাইনেলি কইনা আহি টাবত বহিছেহি আৰু এইবাৰ ফাইনেলি ষ্টাৰ্ট হ'ব ৰসম।
এয়া হালধি 2 ভাগ কৰি ধুনীয়াকৈ সজাই তুলিছোঁ কেনেকুৱা লাগিছে জনাব নাই মাতে নাই অলপ জোৰকে 3 2 1 আৰু জোৰকে 1 2 3 सो एया আছিল फैमिली फोटोशूट शादी में तो बनता है ना के हो नियम के चाल लगाइ दिनु पहिला गाला लगाइ ओतोडे हात उताको हात सँगै उताको हात पनि सँगै जय हो हात एके तपाईले अनि अगाडि मात्रै भएको आफू जाने के नि जाने अरु सबैले गरे लाग्यो हैन त्यही चाहिँ एकटा फोटो लैसु रेडी कम मुखा पर्ला 1 2 3 रेडी खाली नै गर पानी परिला नगर बेसी किबा हिसाब के हो मैंने के বাকী কিবা হওক নহওক কিন্তু ফটো মেইন তো ফটোৰ কাৰণে মানে যিমান পানী পৰি থাকিলে কিবা পৰি থাকিলে সেইটোও পজিঙত এয়া চাল কইনাৰ হাঁহি ফটো হালধিৰ ৰচমো খতম হ'ল আৰু আমাৰ মেকআপ আৰ্টিষ্টো আহি পালেহি এয়া মেকআপ কৰিবলৈ ৰেডি কৰি মানে সাজু হৈছে আৰু কইনাক ৰেডি কৰোৱাৰ পিছতহে মানে ফাইনেল মেকআপ লুকছটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ চ' তেতিয়ালৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এয়া হৈছে কইনাৰ ফাইনেল লুকছ চ' কেনেকুৱা লাগিছে গাইজ জনাব মোক কমেণ্ট ডাউন কৰি আপোনালোকেতো কমেণ্ট নকৰে তথাপিও মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে কমেণ্ট কৰি জনায় কেনেকুৱা লাগিছে কইনাজনী এবাৰ আৰু বাকীটো ফটো ভিডিঅ'টো মেইনে হয় সদায় কাৰণ বিয়া বুলি ক'লে ফটো ভিডিঅ' যিটো মানে মেমৰি কেপচাৰ কৰে সেইখিনি আপুনি বুঢ়া বয়সত বহি বহি চাব পাৰিব আৰু কেতিয়াবা ৰিলছ বনাবলৈ মানুহবোৰ আহি মোৰ লগত ফটো উঠাইছে জানো কি দেখিবলৈ পাম এয়া আৰু এটা পাৰ্ট 2 আৰু বাকী পিছত এইখন যিহেতু ডে
ऊपर और ऊपर ঠিক আছে ঠিক আছে চ' এতিয়া আপোনাৰ বৰমালা হ'ব আৰু সাত ফেৰেত যিখিনি ৰিচুৱেলছ আছে সেইখিনি হ'ব তো তাৰ আগত আমি মানে এটা মানে থিম ভাবিছিলোঁ এনেকৈ মানে চুৰ্ণিৰ তলত লৈ আহিবৰ কাৰণে চ' সেইমতে প্লেনিং মতে আমি এইখিনি কৰিলোঁ বাৰু আৰু বাকী এতিয়া আপোনালোকে কমপ্লিট ৰিচুৱেলছখিনি চাই থাকক মই নকওঁ একো চ' গোটেই ৰিচুৱেল কমপ্লিট কৰাৰ পিছত আমি কইনাৰ লগত মানে দৰা ঘৰলৈকে গৈ আছোঁ বৰযাত্ৰী হয় চ' আজি হৈছে আপোনাৰ দৰা কইনাৰ ৰিচেপশ্যন ডে চ' আমি এয়া দৰা ঘৰত উপস্থিত হৈছোঁহি আৰু এয়া দৰা কইনা বহিয়ে আছে চ' এইখিনিতে মই জনাব বিচাৰোঁ এই দৰা কইনাৰ ৰিচেপশ্যনৰ লগতে মই ব্লগটো সামৰণি মাৰিলোঁ আগলৈ আকৌ লগ পাম বাই